AUDF দলৰ ট্ৰেইনিং চেণ্টাৰ এইখন তেওঁলোকৰ দেউতা পিতা ভাই ককাই সকলোকে বিধায়ক আমি বনাই দিছোঁ কিন্তু তেওঁলোকে অকল পেটাৰণাৰ বাহিৰে আৰু একো কৰা নাই আমাক। তো মই আজি বিন্যাকান্দি ৰাইজৰ মত ল'ব বিচাৰিম যে কোনটো দলক থকাতে বিচাৰে। দাদা বিগত 20 বছৰ আপোনালোকে বিন্যাকান্দি সমষ্টিত AIDF দলক নিৰ্বাচিত কৰি আহিছে কিন্তু এইবাৰ আগন্তুক 2026 চনত আপোনালোকে কাক বিচাৰে? একচুৱেলি আমি বিগত 2006 চনৰ পৰা এখন সমষ্টি বিন্যাকান্দি সমষ্টিত আমি AIUDF দলক ভোট দি আহিছিলোঁ বা জিকাই আহিছিলোঁ কিন্তু এটা কথা আমাৰ দুৰ্ভাগ্য বুলি কওঁ আমি কাৰণ আজমল পৰিয়ালক আমি ইমান ভাল পাইছিলোঁ ভাল পাই সমষ্টিৰ ৰাইজে হিয়া উজাৰি ভোট দিয়াৰ পিছতো তেওঁলোকে সমষ্টিৰ কি উন্নয়ন কৰিছে ৰাইজৰ চকুত আহি পৰিছে কিন্তু এটা কথা মই কওঁ 2026 বিধানসভা নিৰ্বাচনত আমি সকলোৱে যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি সকলোৱে মিলি আজমল পৰিয়ালক প্ৰথমত গতিকে ৰাইজে এইবাৰ মন মেলিছে যে সমষ্টিৰ পৰা AUDF দলক বিদায় দিবই কাৰণ বিগত শীতকালীন অধিৱেশনত আমাৰ দুৰ্ভাগ্য যে আমাৰ বিধায়ক বিধানসভাত নাই ইয়াতকৈ আৰু দুৰ্ভাগ্য হ'ব পাৰে নেকি আমাৰ বিন্যাকান্দি সমষ্টিৰ। গতিকে আমি ৰাইজ একলগ হৈছোঁ আগন্তুক বিধানসভা নিৰ্বাচনত বিন্যাকান্দিৰ সমষ্টিৰ পৰা কোন নেতা হ'ব সেইটো আমি ক'বলৈ নাযাওঁ কিন্তু AIUDF দলক বিদায় দিয়াটো প্ৰায় নিশ্চিত কাৰণ সকলো ৰাইজৰ মনৰ এটাই আশা UDFক বিদায় দিব লাগে। আপোনালোকে কাক বিচাৰে এইটো নাম ক'ব নেকি? কোনটো দলক বিচাৰে? আমি সময় অনুযায়ী সিদ্ধান্ত ৰাইজে ল'ব কাৰণ আমি উন্নয়ন লাগে আমাৰ পৰিয়ালতন্ত্ৰ নালাগে। AUDF দলৰ ট্ৰেইনিং চেণ্টাৰ এইখন তেওঁলোকৰ দেউতা পিতা ভাই ককাই সকলোকে বিধায়ক আমি বনাই দিছোঁ কিন্তু তেওঁলোকে অকল পেটাৰণাৰ বাহিৰে আৰু একো কৰা নাই আমাক। গতিকে আমাৰ এই AUDF দল নালাগে বাকী যিকোনো দলক আমি নিশ্চয় আগন্তুক দিনে বহিম যুৱ প্ৰজন্ম বহি যুৱ প্ৰজন্মই বিচাৰিব যে কাক বিধায়ক বনালে আমাৰ সমষ্টি উন্নয়ন হয় তেওঁক বনাব কিন্তু এটা কথা নিশ্চিত UDF নহয় এইটো খাটাং। তাৰমানে বিগত 20 বছৰৰ পৰা AIDF দলে আমাৰ বিন্যাকান্দি সমষ্টিত ৰাজত্ব কৰি আহিছে কিন্তু এতিয়া 2026 চনত আপোনালোকে UDFক চিৰবিদায় দিব বুলি ভাবিছে। এইটো নিশ্চিত চিৰবিদায় দিবলৈ হ'লে বহুতো শক্তি বা ৰাইজে এইটো পদক্ষেপ লৈছে বিদায় দিব পাৰিব নেকি? ৰাইজ অপেক্ষা কৰি আছে যে 2026 বিধানসভা আহিব লাগে ধুবুৰীত যেনেকৈ আমাৰ আজমল চাহাবক পৰাজিত কৰিছিল ইয়াতকৈ বেয়া অৱস্থা আমাৰ সমষ্টিৰ ৰাইজে কৰিব এইটো নিশ্চিত। কিন্তু বহুতে কয় যে বিন্যাকান্দি সমষ্টিত লোকেল নেতা লাগে তো আজিকালি জেগাত লোকেল হৈ গ'ল কাৰণ যেতিয়া হোজাই যিখন এৰিয়া আমাৰ সিৰাজুদ্দিন আজমল বা বদৰুদ্দিন আজমল তেখেতসকলতো আমাৰ এতিয়া বিন্যাকান্দি সমষ্টিতে অন্তৰ্ভুক্ত হৈছে তো এতিয়া আৰু বিদেশী নেতা বুলি ক'ব নোৱাৰিব এই বিষয়ে কি ক'ব? কাৰণ লোকেল আৰু চালানীৰ কথাটো ইয়াত নাহে ইয়াত আহে আমি বিগত 20 বছৰে সমষ্টি বা কি পালোঁ সেইটোহে লাগে। আমাৰ সমস্যা বিধায়কৰ তাত গৈ ক'ব লাগে কিন্তু বিধায়ক তাকে ডুবাইত আৰু তেওঁৰ কিছুমান দি দিয়ে নহয় আমাৰ আপোনালোকেতো জানেই সেইসকলৰ তাততো আমি যাব নোৱাৰোঁ আমিতো সৰু মানুহ আৰু তেওঁলোকে উন্নয়ন কি কৰিছে আপোনালোকে ৰাইজে জানে। গতিকে আমি বিধায়ক লোকেল আৰু চালানীৰ কথা নহয় আমাৰ টকা বিধায়কজন লাগে যে সমষ্টিৰ ৰাইজৰ সুখে দুখে থকা মানুহ এজন লাগে লাগিলে যি নহওক যিজন বিধায়ক হ'ব আমাৰ ইয়াত টকা ৰাইজৰ লগত মিলিব পৰা মানুহ লাগে। তাৰমানে আপুনি ক'ব বিচাৰিছে যে এনেকুৱা এজন নেতা লাগে যিজন নেতা সুখে দুখে ৰাতি দিনে 24 ঘণ্টা মানে আমাৰ সমষ্টিতে থাকে এনেকুৱা নেতা লাগে। তেনেকৈ যদি সদায় মানুহ এজন যদি আমাৰ সমষ্টিতে থাকে আমাৰ গাঁৱতে থাকে আমাৰ লগত থাকে যদি বাহিৰত নাযায় বা এছেম্বলিত নাযায় আমাৰ সমষ্টিৰ উন্নতি কেনেকৈ কৰিব? তাৰমানে এইটো নহয় যে মই বাহিৰত বিদেশত কোৱা নাই এছেম্বলিটো আমাৰ অসমৰ ভিতৰত গতিকে অসমতো তেওঁ থাকিব লাগিব। আমি এতিয়া হ'ল কি মোৰ এটা সমস্যা হৈছে মই বিধায়কক ফোন মাৰিবলৈ হ'লে আগক মাৰিব লাগে তেওঁৰ পিয়েক কিন্তু এনেকুৱা নেতা নালাগে আমাৰ এনেকুৱা হ'ল ডাইৰেক্ট বিধায়কক ফোন মাৰি ক'ম যে এই সমস্যাটো আমাৰ হৈছে আপোনালোকে এইটো সমাধান কৰি দিয়ক। আৰু বিগত 20 বছৰত আমিতো নতুন ভোটাৰ আছিলোঁ তেতিয়া বিগত 20 বছৰত তেনেকুৱা নেতা আমি দেখা নাই কিন্তু তেনেকুৱা নেতা আমাৰ সমষ্টিত বহুত আছে। গতিকে ৰাইজ ওলাই আহিব আৰু আগন্তুক দিনত কোন নেতা হ'ব সেইটো নাযাওঁ কিন্তু AUDF দলক বিদায় দিয়াটো প্ৰায় নিশ্চিত এইটো খাটাং। আপোনালোকে শুনা পাইছে যে বিন্যাকান্দি সমষ্টিৰ যুৱ প্ৰজন্মৰ এটা আশা যে আগন্তুক 2026 চনত যিহেতু বিগত 20 বছৰৰ পৰা যিটো দলে ৰাজত্ব কৰি আহিছে সেইটো দলক সিহঁতে চিৰবিদায় দিব বুলি তেখেতসকলে মন্তব্য কৰিছে। তো আপোনালোকে কমেণ্ট যোগে জনাব কাক বিচাৰে আপোনালোকে।